हेलो वेलकम बैक टू माय यूट्यूब चैनल। आज मैं आसो आको बोकाखाट बार घरत आको मैं बोकाखाट आहिलो गुवाहाटीर पा आहि पेलाय बहुत दिन अहा हुआ नासिले हेकारणे आहिलो आरो हिंदर बार्थडेओ आसिले हेकारणे आहिलो गतिके আজি आपनालोকক देखाओ कि करो याते तो बलक भिडिओটো आरम्भ करो। আৰু মই অকমান ওলাই যাম বজাৰৰ ফালে মানে বজাৰ নহয় আৰু এনে আৰু দোকান সাইডত আৰু ঘৰৰ কাষৰ সাইডত দোকান আছে কিছুমান তালে যাও। আজি বায়ে কিবা এটা স্পেশাল বনাব তাৰ কাৰণে কিছুমান বস্তু আনিব লগিয়া আছে তো যাও আৰু আমি দুজনী আপোনালোককো লগতে লৈ যাম। घर आहि गलो आरो एया आमार बा दे हाय आज ये स्पेशल डिश बनाबो की बनाबा पिठागुड़ी लोकल मुर्गी दी पिठागुड़ी सब्जी आपनालोকক देखाम চাই থাকিব ভিডিওটো হিকলৈকে আমাৰ ভাগিনি দে ওই খালি মোবাইল চাকচোন এনি টাইম মোবাইলতে সোমাই থাকে এইটো নিষ্ঠা এর নাম নিষ্ঠা দে নিষ্ঠা পাঙ্গিং ओय निष्ठा साइडिया एफाले साइडिया ओय चुआ 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 एफाले माइले चुआ माई नासाये एकेबारे मोबाइलते व्यस्त एके खुमाय থাকে मोबाइलत চাকচোন আচ্ছি হল যোৱা আচ্ছি ও আচ্ছি বলে ও নাচিছে গুৰি নাচিছে गलता है मोबाइल चाबले आरो बोलक आमी बनाओ माने बाये बनाबो चाও केनेकेनो बनाय आरो एया आदा নহৰু पेस्ट एया पिठागुड़ी न आरो एया लोकल मुर्गी आरो एया पियाज जलकिया आरो तेजपात इमानखिनि आरो तो एकु नालागे पिছত লাগিব न तो आमी केराही बहाय दिसो केराहीটো गरम হয় এতিয়া মিঠাতেল দিছে তাই ও পানী আসলে এতিয়া পিয়াজটো গোল্ডেন ব্রাউন হোৱালৈকে ভাজিব লাগিব ন এতিয়া মাংসটো দিম মাংসটো দিবা আদা নহৰু কি পিছত দিবা ভাজি লওঁ মাংসটো অকণ ভাজি লোৱাৰ পিছত আদা নহৰু দিম ওকে भाजिब লাগিব তেতিয়া মই সিজিব আচ্ছা পিঠাগুড়ি কেতিয়া দিবা পিঠাগুড়ি পানী দিম তাৰ পিছত উতলিব যেতিয়া হোৱাৰ আগে আচ্ছা ওকে এতিয়া নিমখ দিবা নিমখটো সোৱাদ অনুযায়ী আচ্ছা তেওঁলোকেতো এনেও কমকৈ খোৱা নিমখ অকণমান আৰু হালধি অকমান পিছত দিম নহলে লাগি ধৰেটো নিমখটো মানে ভালকে সোমাই যাব দিব হালধি বেছি মছলাটো নালাগে চাগে ন বেছি নালাগে অকমান
ধুনীয়া কালাৰ আহিছে দেই। মানে পিঠাগুড়িটো বগাটো হালধি বেছি নিদিলে কি হয় মানে চব্জিটো অকণ দেখাত বগা বগা পৰিছে, তেতিয়া দেখিবলৈ বেয়া লাগে ন? বেয়া লাগে। গতিকে অকণমান হালধিটো বেছি হ'ব লাগে, তেতিয়া বস্তুটো মিলি যায় আৰু। আচ্ছা, এতিয়া মানে দেখাত অকণ হালধিটো বেছি হোৱাৰ নিচিনা লাগিছে আৰু। লাগিছে অকণ কাঢ়া হৈছে। এতিয়া ঢাকি দিবা। এতিয়া আদা নহৰু এতিয়া দিম। চবৰে বনোৱা মছলা দিয়া, কিছুমানে আগত দিয়ে, কিছুমানে পিছত দিয়ে। সেইটো নিজৰ ওপৰত, নিজৰ কথা আৰু নিজৰ ষ্টাইল আৰু। মই আগতেই ভাজি লওঁ গোটেই সোপা, কিছুমানে দেৰিকৈ দিয়ে আৰু কিছুমানেতো আগতে মেৰিনেট কৰি ৰাখি পেলাই দিয়ে ন। তো সেইটো আৰু নিজৰ ওপৰত কথা। অকণমান জিৰা গুড়ি, অ'কে। তাৰপিছত বিলাহী এটা দিম। বিলাহী দিলে অকণমান মাংসটো ভাল লগা যেন লাগে আৰু খাই। অলপ টেঙা টাইপৰ লাগেতো। কালাৰটো অকণমান ভাল হোৱাৰ নিচিনা হয় আৰু। জলকীয়া গুড়ি নিদিয়া? অকণমান দিম অলপ পিছত। বেছি নিদিয়া ন? ছোৱালীজনী খাব নহয়, বেছি হ'লে আকৌ খাব নোৱাৰিব। বৰ ধুনীয়া আছে দেই কালাৰটো। এতিয়া ভজা হৈছে, এতিয়া অকণমান পানী দিম। বেছি নালাগে, অকণমান দিলেই হ'ল ন? নাই, দিব লাগিব। এতিয়া প্ৰথম কাৰণে অকণমান দিছোঁ আৰু অলপ পিছত বেছিকৈ দিব লাগিব। উতলি লওক। এতিয়া ঢাকি দিবা। এইটো হ'ল পাঁচফোৰণ মছলা বুলি যে কয়। আচ্ছা, পাঁচফোৰণ। সেইটো হয়। এইটো পাঁচফোৰণ মছলা অকণমান খুন্দি দিবা অলপ। তাৰপিছত এইটো হ'ল জালুক অকণমান। এইটো কি স্পেচিয়েল মছলা নেকি? এইটো মানে আমাৰ এইফালৰ অকণমান এইটো স্পেচিয়েল মছলা বুলি কয় আৰু। শাকৰ চব্জি হওক, যিকোনো বস্তুত মানে যেতিয়া শাকে মাছে বনোৱা হয়, তেতিয়া এই বস্তুটো খুন্দি দিলে মানে হোৱাৰ আগে আগে খাবলৈ কিবা এটা চব্জিখন মানে বিৰাট ধুনীয়া সোৱাদ লাগি উঠে। উতলিছে, গতিকে হ'বও হৈছে আৰু। পিঠাগুড়িটো এতিয়া দিম আৰু। আচ্ছা, পিঠাগুড়িটো মানে একে লাষ্টত দিয়ে ন? লাষ্টত অকণমান সিজাব লাগিব যেনিবা। উতলিব লাগিব অকণমান। কালাৰটো কিন্তু বহুত ধুনীয়া আছে দেই। এতিয়া কালাৰ চেঞ্জ হৈ যাব, বগা বস্তু পৰিছে ন। এনেকৈ ছটিয়াই লৰাই দিব লাগিব, নহ'লে গোটা গোটা বান্ধি যাব। আচ্ছা, তেতিয়া লাডু হৈ থাকিব ন? ভালকৈ লৰাই নিদিলে লাডু হৈ যাব। এইটো মানে হেৰি, তোমালোকৰ মানুহে খায়েই আৰু ন? চবৰে ফেভৰেট চাগে। এইটো মানে মিচিং মানুহৰ থলুৱা খাদ্য আৰু, এইটো খায়েই আৰু। আচ্ছা, মই বাৰু টেষ্ট কৰি পোৱা নাই, আজি টেষ্ট কৰিম আৰু। গোন্ধটোতো ভালেই আহিছে। তাকে আমাৰ মানে সকাম নিকামে এইটো মানে এইটো বস্তু বনাবই লাগে আৰু। দিছিলোঁ যে পাঁচফোৰণ মছলাটো, এতিয়া হোৱাৰ আগে আগে অকণমান দিম। এইটো মানে খুব কম মছলাত বনোৱা আৰু তৰকাৰী আৰু। ঠিকে আছে, বেছি মছলা খোৱা এনেও ভাল নহয় ন? মানে মিট মছলা হওক, এইবিলাক পেকেটিং মছলাবিলাক, সেইবিলাক ইমান ইউজ কৰা নহয়। আদা নহৰু আৰু এই পাঁচফোৰণ মছলাটো দিলেই
খাবলৈ সোৱাদ লাগে আৰু এতিয়া অকণমান উতলিলে হৈ যাব আৰু খাব পৰা আৰু এয়া কি হৈ গ'ল নেকি হৈ গ'ল এতিয়া আমি বন্ধ কৰিম আচ্ছা খাব পৰা হ'ব আৰু তো টেষ্টি তো লাগিছে দেখি পেলাই খাই পেলাইহে গম পাম আৰু কি হয় ন তুমি বনোৱা একদম মিচিঙৰ খাদ্য পাৰিছানে নাই শাহু মায়ে শিকাইছে পাৰিছানে নাই পিছতে গম পাম আৰু খাই পেলাই তাকে বস্তু চাব নেকি দেখুৱাম দেই ভয়ো লাগে দেই অকণমান হ'ব ফুটবল ডনচাৰ দেখাই আছোঁ দেই লাইটকেইটা দি লওঁ এয়া চাওক ঐ হিৰো ডন 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 একদম ফেনৰ তলত শুই আছে আৰু ক'বই নোৱাৰে টোপনি ঐ ডন হাই কৈ দিয়া সি ক'বই নোৱাৰে টোপনি তাকে লাল কাল হয় আমি ভাত খালোঁ খোৱাখিনি দেখুওৱা নহ'ল যেনিবা কিন্তু খাবলৈ ভালে লাগিছিল মোৰ খাই ভালে লাগিলে আজি ফাৰ্ষ্ট টাইম খাইছোঁ যিহেতু আপোনালোকেও চেষ্টা কৰিব কেতিয়াবা বনাবলৈ যদি ভাল পায় গতিকে ইমান গৰম উঠিছিলে গা চা ধুই দিলোঁ মই আকৌ গতিকে ভাল লাগিলে যদি ভিডিঅ'টো চাই লাইক শ্বেয়াৰ কৰি দিব আজিলৈ ইমানে বাই বাই